চৌধুৰী বজাৰ জিলা পৰিষদৰ সদস্য শবনম সুলতানাৰ দবকা থানাত এজাহাৰ দাখিল। হোজাই জিলাৰ বিভিন্ন ব্লগাৰৰ ওপৰত গোচৰ তৰিছে শবনম সুলতানাই। ভোটদানৰ দিনা বৰহাউৰ লাইভত অসম গণ পৰিষদৰ প্ৰাৰ্থী চাহাবুদ্দিন মজুমদাৰৰ এটি ভিডিঅ' ভাইৰেল হৈছিল। চাহাবুদ্দিন মজুমদাৰে সহপৰিয়ালৰ সৈতে গণতন্ত্ৰৰ অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল আৰু তেখেতৰ পৰিয়ালে দিয়া মন্তব্যলৈ বিভিন্ন ব্লগাৰে মানসিকমূলক ভিডিঅ' প্ৰচাৰ কৰিছে, মানহানিমূলক ভিডিঅ' প্ৰচাৰ কৰিছিল। লগতে বিভিন্ন ধৰণৰ অশালীন কমেণ্ট কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে শবনম সুলতানা। শবনম সুলতানাৰ বিৰুদ্ধে অশ্লীল মন্তব্য, অশ্লীল ভিডিঅ' কৰা ব্লগাৰসকলৰ ওপৰত তৰিছে গোচৰ। এতিয়া আমি শুনাই ল'ব বিচাৰিছোঁ চৌধুৰী বজাৰ জিলা পৰিষদৰ সদস্য শবনম সুলতানাৰ মন্তব্য। আসসালামু আলাইকুম, নমস্কাৰ। মই শবনম সুলতানা মজুমদাৰ, চৌধুৰী বজাৰ জিলা পৰিষদৰ সদস্য। আৰু মোৰ আব্বা চাহাবুদ্দিন মজুমদাৰ, তেওঁ ৬২ নং বিন্দাখান্দি সমষ্টিৰ AGP BJP মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিলে। যিহেতু মই তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছিলোঁ আৰু নিৰ্বাচনত যি মোৰ বক্তব্য মই প্ৰদান কৰিছিলোঁ, সেই বক্তব্যবোৰৰ পৰা কিছুমান ভিডিঅ' এডিট কৰি ছ'চিয়েল মিডিয়াৰ মাধ্যমত কিছুমান ব্লগাৰ আইডিৰ পৰা মোৰ ভিডিঅ'বোৰ অশ্লীল ভাষাৰে তেওঁলোকে আপলোড কৰিছে। লগতে অশ্লীল ভাষাত বিভিন্ন ধৰণৰ কমেণ্ট আহিছে, যাৰ ফলত মই মানসিকভাৱে হাৰাশাস্তি পাই আছোঁ আৰু লগতে জনসমাজত মই মানহানি হৈ আছে মোৰ। গতিকে মই আজি দবকা থানাত আহি এইসকলৰ বিৰুদ্ধে মই গোচৰ দাখিল কৰিছোঁ আৰু লগতে মই হোজাই থানাৰ SP ছাৰ আৰু লগতে দবকাৰ OC ছাৰৰ ওচৰত মোৰ অনুৰোধ থাকিল যে এইসকলৰ বিৰুদ্ধে অতি কঠোৰ শাস্তি তেওঁলোকে প্ৰদান কৰিব বুলি মই এইটো দাবী থাকিল।